খাওঁ নহয় দিয়া তুমি কোৱা ধুনীয়া খাবলৈ हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आशा करो আপোনালোক সকলো ভালে আছে আমিও ভালে আছো আজি আমি এফালে যাব ওলাইছো আৰু কলৈ যাব ওলাইছো সেয়া জানিবৰ বাবে ভিডিওটো শেষলৈকে চাই থাকক তেতিয়াহলে আহক মই ৰেডি হৈ লওঁ এয়া আমি ঘৰৰ পৰা ওলাই আহিলো এতিয়া তেল ডিপুত সোমাইছো স্কুটিত তেল ভৰাই লওঁ তেল নভৰালে জানো স্কুটি চলিব গতিকে ভিডিওটো চাই যাওক শেষলৈকে অকনো স্কিপ নকৰাকৈ এয়া আমাৰ এখেতে মিঠা পান খাবলৈ গৈছে মোৰলেও মিঠা পান লৈ আহিবা দেই কি কৈছা ককোৱা পান নাপালা এয়া দেখিবলৈ পাইছে এইখন অসম কৃষি বিশ্ববিদ্যালয়ৰ এন্ট্ৰি গেট ইয়াত যদি কোনোবাই পঢ়ি আছা কমেন্ট বক্সত কমেন্ট কৰি জনাবা দেই এইখন হৈছে যোৰহাট চেন্ট্ৰেল জেল আপোনালোকে প্ৰায় জানেই যোনসকলে নাজানে সেইসকলক দেখুৱাবলৈ চেষ্টা কৰিছো বৰ্তমান আমি যোৰহাট টাউনত পালোহি এতিয়া আমি ইয়াৰ পিছত কলৈ যাওঁ কি কৰোঁ আপোনালোকক সকলোখিনি দেখাই থাকিম ভিডিওটো শেষলৈকে চাই যাওক অকণো স্কিপ নকৰিব এয়া আমাৰ এখেত এটিএমলৈ গৈছে আজি বোলে মোক কিবা কিবি খুৱাব খাম বহুত কিবা কিবি খাওঁ নহয় দিয়া তুমি কোৱা ধুনীয়া খাবলৈ এতিয়া মই খাই মেলি আহি আছো এয়া আমি বাইপাছত আহি আছো ন বাইপাছেৰে আহি আছো বতাহটো ইমান ধুনীয়াকৈ গাত লাগিছে ভাল লাগি গৈছে আমি এতিয়া জলৈ আহি আছো সেই ৰাস্তাটো দেখাইছো ইমান ধুনীয়া ৰাস্তা আহি ইমান বেছি ভাল লাগিছে নহয় ন ৰাস্তাটো বহুত ভাল ন গৰম দিনত এনেকুৱা পিছ টাইমত মানে আবেলি টাইমত আমি যোনটো জেগালৈ আহিছো সেই জেগাটোলৈ আহি খুবেই ভাল লাগে এয়া আমি আহি আছো আৰু অলপ পিছতে আমি পামগে এয়া আমি এতিয়া পালোহি নিমাতী ঘাট বহুত ধুনীয়া বতাহ মাৰিছে বহুত ধুনীয়া বতাহ মাৰি আছে তাকে এই চিনটো মানে এইটো মানে এচিলে কমতে ইমান মজা এয়া দেখিবলৈ পাইছে এইখন ফেৰী গৈ আছে নিমাতীৰ পৰা মাজুলীলৈ গৈ আছে আগতে আমি ইয়ালৈ প্ৰায়ে আহিছিলোঁ কিন্তু এতিয়া বহুত দিনেই হ'ল অহা হোৱা নাই আমাৰ এখেতৰ যেতিয়া মানে ডিচেম্বৰত বাৰ্থডে আছিলে তেতিয়াই লাষ্ট অহা ইয়াত এখন পাৰ্ক আছিলে বহুত ধুনীয়া এতিয়া সেই পাৰ্কখন নাই কিয়নো পানী বাঢ়িলে যে পানীৰ কাৰণে সেইখন উঠাই দিয়া হ'ল এতিয়া আমি যাম শান্তি আশ্ৰমৰ ফালে এইখন এখন বিল দেখিবলৈ পাইছে এইখন হৈছে নিমাতীৰ অকণমান আগলৈ আহিছো আমি এইটোৱে হৈছে শান্তি আশ্ৰমলৈ যোৱা ৰাস্তা এনেকৈ ঠেকেচনি খাইছো এইটো মেইন ৰাস্তা নহয় ৰাস্তা এটা মানে আৰু এটা আছে তো আমি সেইফালে নগৈ পিনি আমি ভাবিলোঁ নিমাতী ঘাটেদি আহি পিনি শান্তি আশ্ৰম ওলাওঁগৈ কিন্তু এনেকুৱাই বেয়া ৰাস্তা একদম দেখি পিনি একদম মানে পাই গৈছো আৰু দেই মানে দেখিছে গাঁত চব এইবোৰ মানে ঠেকেচনি কিমান খাবা আৰু ঠেকেচনি খাই মোৰ টিকা বিষাই গৈছেগৈ
আৰু কিমান দূৰ আছে জানা নি তুমি? আমি পৰা সোনকালে পাওঁ লাগিছে যে কেতিয়াবা লাগিছে। আজিৰ পৰা এইফালে আহিবানে? নাই কাম কৰিছোঁ আজি এইফালে নাহোঁ। এইফালে মই নাহোঁ দেই আজিৰ পৰা। আইঅ' এইখন হৈছে বিল। শান্তি আশ্ৰমৰ ওচৰতে আছে বিলখন। নাই এতিয়ালৈকে। এতিয়াও আছে। এতিয়া কমেও আধা ঘণ্টা ওপৰত হ'ব আমি পোৱাহিয়ে নাই। ৰাস্তাটো ইমানেই বেছি বেয়া। আহি মানে আজিৰ পৰা এইফালে কেতিয়াও নাহোঁ দেই। আৰু যদি আপোনালোক কেতিয়াবা শান্তি আশ্ৰমলৈ আহোঁ বুলি ভাবে নিমাতী ফালেদি নাহিব কেতিয়াও দেই। নিমাতী ফালেদি নাহিব। এইয়া বহুত দেৰি মূৰত এতিয়া আমি পাইছোঁহি আৰু এইখন শান্তি আশ্ৰমৰ কাষতে লাগি থকা নদীখন ব্ৰহ্মপুত্ৰ নদীখন আৰু এইফালে আছে এখন শান্তি আশ্ৰমৰ এখন হেৰি এইখন আগতে নাছিলে ন ৱালখন, এতিয়া ৱালখন দিছে। ইমানখন দূৰ আহিলোঁ এনে শান্তি আশ্ৰমখন একদম তলা গেটত একদম তলাটো আছে। হ'লেও ভাল লাগিলে আৰু কষ্ট কৰি আহিছিলে। ঠেকেচা খালানে? বহুত ঠেকেচনি খালোঁ। তুমি কি আগতে এইবিলাকত ঘূৰি ফুৰা নেকি? আগতে আহিছোঁ এইফালে কিন্তু আগতকৈ বহুত বেলেগ হ'ল, চেঞ্জ হৈ গ'ল গোটেই ৰাস্তা মানে অকণ আগতকৈ আপগ্ৰেড হ'ল, বহুত আপগ্ৰেড হ'ল। আগতে জেগাবোৰ এনেকুৱা নাছিলে। এই ৰাস্তাবোৰ যেন দেখিছে এইবোৰ দেখিছে এইবোৰ ব্লক নাছিলে আগতে, একদম কেঁচা আছিলে, একদম বেয়া ৰাস্তা। এতিয়া যিটো ৰাস্তাত আহিলোঁ সেনেকুৱা আছিলে মানে ৰাস্তাটো। অকণ আপডেট হ'ল, ভালেই মানুহখিনিৰ কাৰণে অকণ সুবিধা হ'ল। কিন্তু বেয়া লাগিছে সোমাব নাপালোঁ, ইমান কষ্ট কৰি আহিলোঁ মানে একদম বেয়া লাগিছে আৰু সোমাব নাপালোঁ কাৰণে বহুত কষ্ট কৰি আহিলোঁ। পানী পিয়া লাগি গ'ল, পানী অকণ খাই লওঁ। এতিয়া এইটো বাকলি চাকলি গোটেইখন এৰাই পেলালে দেখোন, গোটেই এৰাই পেলালে বাকলি চাকলি। বতাহ ইমান ধুনীয়া মাৰিছে, মই হেলমেটটো অকণমান খুলি দিওঁ দেই। তো এতিয়া গাইছ আমি গৈ থাকোঁ আৰু তামোল খোৱা উৎপৰ ৰঙা হৈছে। এতিয়া আমি গৈ থাকোঁ, গৈ পিনি কিবা এটা খাই লওঁগৈ, কিবা এটা খাই পিনি আৰু ঘৰ যাম আৰু একদম ভাগৰ লাগিছে একদম মানে কৈছোঁ নহয়। এনেই কষ্ট কৰি আহিলোঁ, ইমান কষ্ট কৰি অহাৰ পিছত ভাগৰ লাগিছে, কিবা এটা খাব লাগিব ন। কিবা এটা খাই লওঁ, খাই পিনি আৰু গৈ থাকোঁ আৰু আপুনি ভিডিঅ'টো চাই থাকক একদম এণ্ডলৈকে। ট্ৰেফিক পইণ্টৰ ওচৰত আমি ৰখি আছোঁ। কিবা গৰালি ৰ'জবেলি ফাইনেন্স কোম্পানী হয়নো। এয়া আমি এতিয়া কিবা এটা খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এয়া আমি এতিয়া কিবা এটা খাই লওঁ। পোলাও খাম এতিয়া। এয়া আমি এতিয়া পোলাও খাম। তেতিয়াহ'লে আমি খাই লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক দেই। এইয়া পোলাও আৰু এয়া মোৰ কেনেকৈ খাবলৈ অকল পোলাওৱে খাম নি? তুমি খাই আছা, ময়ো খাই লওঁ ৰ'বা। ভিডিঅ'টো চাই থাকক দেই শেষলৈকে। এয়া লেগ পিচ, তোমাৰ এটা মোৰ এটা। খোৱা তুমি খোৱা। কেনেকুৱা? মই ইয়াৰ লেগ পিচটো খাই বহুত ভাল পাওঁ। মোৰ খাই চফা, আমাৰ এখেতে খাই হোৱাই নাই, খাই আছে চফা দিলোঁ খাই পিনি। জলদি খাই দিম বাৰু। ৰসগোল্লা খাম।
দাদা এই চাইজত এয়া 3টা দিয়া আৰু এই লাল চাহ হ'ব নেকি লাল চাহ এয়া মোৰ কাৰণে ৰসগোল্লা লৈছে আৰু মাহঁতৰ কাৰণে লালমোহন লৈছে। মাজা নাই নেকি? মাজাটা লাগে আছে ফ্ৰিজিং হয় নাই শুন ফ্ৰিজিং হয় নাই আমাৰ খোৱা হৈ গ'ল এতিয়া আমি ঘৰলৈ আহি আছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কৈ দিয়া বাই বাই আৰু আজিলৈ বাই বাই আৰু অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ বনাব বিচাৰে তেতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ।